নাম শ্ৰী পূজা চৌহান। আজি এবাৰ এছএছসি পৰীক্ষা তুমি বিএছএফত উত্তীৰ্ণ হৈছা, কি ক'বা অনুভৱ? মইতো বহুত ভাল পাইছোঁ, বহুত ভাল লাগিছে। মোৰ ঘৰৰ পৰাই মোৰ সপোন আছিল যে মই ডিফেন্সত যাম বুলি। আজি মোৰ এই সপোন পূৰণ হ'ল আৰু মোৰ মা দেউতাৰো সপোন আছিল। চ' আজি মোৰ সপোন পূৰণ হ'ল, মোৰ বহুত আনন্দিত, বহুত ভাল লাগিছে মোক। প্ৰস্তুতি কেনেধৰণে চলাইছিলা? প্ৰস্তুতিটো মোৰ মানে পঢ়া শুনাটো আমি বাইদেউ ভণ্টি একেলগে পঢ়িছিলোঁ। এছএছচিৰ কিতাপ যি হয় তাৰে পৰা পঢ়িছোঁ আৰু মোবাইলৰ পৰাও পঢ়িছোঁ। চ' এইটো ৰানিংটো আমি আমাৰ ৰৌতা ষ্টেচন হাইস্কুলৰ ফিল্ডত কৰিছিলোঁ আৰু কেতিয়াবা ৰ'ডত কৰিছিলোঁ। ৰাতিপুৱা আৰু গধূলি দুই টাইমতে কৰিছিলোঁ। কিমান নম্বৰ এটেম্প? মোৰ আছিলে 78.83 এনে কিবা আছিলে। চৰকাৰক মই বহুত বহুত ধন্যবাদ জনাম এইটো মানে পোৱাৰ কাৰণে। চ' নমস্কাৰ, মোৰ নাম শ্ৰী কৰিশ্মা চৌহান। আজি এছএছচি জিডিত যি আমি বিএছএফ ফ'ৰ্চত মানে চিলেকশ্যন হৈছোঁ, তাৰ কাৰণে বহুত বেছি মানে সুখী হৈছোঁ। গোটেই গাঁওবাসীয়ে আমাক অভিনন্দন জনাবলৈ আহিছে, গোটেই আলহী অতিথি মানে বহুত ভাল লাগিছে মানে। হয়, তাৰ কাৰণে বহুত বেছি আনন্দিত হৈছোঁ। আৰু কেনেধৰণে প্ৰস্তুতি চলাইছিলা? প্ৰস্তুতি আমি পঢ়া শুনাত মানে কিতাপ পত্ৰ বা তেনেকুৱা কিবা এটা অসুবিধা হোৱাৰ কাৰণে মই টিউশ্যন সেইবিলাকৰ পৰা মানে পইচা কালেক্ট কৰি মানে কিতাপ বা হয় মোবাইলৰ পৰা তেনেকৈ পঢ়িলোঁ। আৰু ৰানিং কৰা তেনেকৈ ৰাতিপুৱা আৰু গধূলি দুয়োবেলা মানে ৰানিং কৰিছিলোঁ। আমি একেলগে দুয়ো বাই ভনী একেলগে মানে আমাৰ ৰানিং মেডিকেল চব একেলগে হৈছিলে আমাৰ মানে ইণ্টাৰভিউবিলাক। ঘৰত আমি মা দেউতা আৰু আমি 5জনী মানে বাইদেউ ভণ্টি, 2জনী বাইদেউৰ বিয়া হৈছে, এতিয়া আমি 3জনী মানে। এনে ঘৰটো আৰ্থিক অৱস্থাটো একদম ভাল নহয়, তাৰ কাৰণে চাকৰিটো পালোঁ, সেইকাৰণে বেছি মানে হয়। স্থানীয় ৰাইজ হিচাপে বহুত আনন্দিত, যিহেতু আমাৰ এওঁলোকৰ মানে 5জনী ছোৱালী যিহেতু দুখীয়া ঘৰৰ হয়, তেওঁলোকে মানে বহুত দিনৰ পৰা কষ্ট কৰি আছিল আৰু আমি নিজে দেখি আছোঁ যিহেতু তেওঁলোকৰ মানে আৰ্থিকভাৱে কেনেকুৱা মানে অৱস্থা বেয়া সেইটো আমি দেখি আছোঁ। তো সেই হিচাপত তেওঁলোকে যে ইমান কষ্ট কৰি আজি মানে গৌৰৱ কঢ়িয়াই আনিলে গাঁওবাসী, আমাৰ 6 নং ধনশিৰিলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে আমি নথৈ আনন্দিত আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। লগতে আমাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ যি মানে এই নিযুক্তি দিছে, নিকাভাৱে নিযুক্তি বিনা পইচাৰে নিজৰ মানে যিখিনি তেওঁলোকে কষ্ট কৰিছে, যিখিনি ভালদৰে লিখিছে পঢ়িছে, সেই ভিত্তিত যাতে চাকৰিটো পালে তাৰ বাবে বহুত ধন্যবাদ। বিজেপি চৰকাৰলৈ ধন্যবাদ, অসম চৰকাৰলৈ ধন্যবাদ। হয়, সেইটোতো আমি দেখি আছোঁ, গাঁওবাসী হিচাপে মানে দেখিয়ে থাকোঁ কিদৰে তেওঁ মানে ধৰক টিউশ্যন কৰিবলৈ যায় আৰু স্কুল এখনতো মানে প্ৰাইভেট স্কুলতো সোমাইছে, তাত কৰি মানে যি উপাৰ্জন কৰি আছে, ঘৰখনৰ লগত চলি আছে। মানে আৰ্থিকভাৱে একেবাৰে বেয়া, মানে তেওঁলোকৰ এজনী বায়েক আছে, তেওঁৰ হাজবেণ্ড ঢুকাইছে, তেওঁ ঘৰতে থাকে, তেওঁ আপোনাৰ চিলাই মেচিনৰ এখন মানে কাপোৰ চিলাই টেইলৰিং কৰি কেনে মানে ঘৰখন মানে চলাই আছে তেনেকুৱা। তো বহুত মানে আনন্দিত, সেই মানে সেনেকুৱা এটা পৰিয়ালৰ পৰা মানে একেলগে 2টা চাকৰি পালে, তাৰ কাৰণে বহুত মানে সুখী আমি। মই বহুত মানে সুখী পালোঁ, বহুত মানে আনন্দ পালোঁ। মোৰ যে 2টা ছোৱালী যে মানে পালে চাকৰি, মোৰ মানে বহুত সপোন আছিল, সপোনটো আজি পূৰা হ'ল। চৰকাৰক মই বহুত ধন্যবাদ দি আছোঁ। মই এইটোৱে মানে বিচাৰিছিলোঁ। ঘৰখন কেনেধৰণে চলিছিল? ঘৰখন মানে বহুত কষ্ট কৰি মানে চলাই আছিলোঁ আৰু আমাৰ ছোৱালীটো চলাই আছে, ডাঙৰ ছোৱালীটো। জোঁৱাইটো মানে বহুত হেল্প কৰিছিল, বিয়া দিয়াটো এটাই জোঁৱাই, এটা ঢুকালে, এইটো মানে বহুত হেল্প কৰিছিল ছোৱালীক। আৰু মানে সেইটোৱে মানে চৰকাৰক মই ধন্যবাদ দি আছোঁ। আপোনালোকৰ পৰিয়ালৰ উপাৰ্জনৰ কি আছিল? এই ছোৱালীটো ছোৱালী আৰু জোঁৱাইটো মানে চাই, জোঁৱাইটো বহুত মানে আৰু দেউতাও ধন্যবাদ দি আছিলোঁ। পোনপ্ৰথমতে আমাৰ গাঁওবাসী আৰু পৰিয়ালক ধন্যবাদ দিছোঁ আৰু আপোনালোকে যাতে ইমান দূৰৰ পৰা আহিছে, আপোনালোককো ধন্যবাদ থাকিল। মই খুব সুখী, মোৰ 2জন ছোৱালী হিচাপে চাকৰি লাভ কৰিছে, তাৰ কাৰণে মই বহুত সুখী আৰু তেওঁলোকক ধন্যবাদ দিছোঁ। লগতে যিখিনি তেওঁলোকে কষ্ট কৰে, মানে বহুত মানে কি ক'ম আৰু বহুত দুখীয়া ঘৰৰ ছোৱালী, তেওঁলোকক দেখা পাই বহুত মৰম লাগে।
মৰম লাগে, বহুত কষ্ট। মা দেউতাকেতো আৰু জানে বুঢ়ী হৈ গ'ল। বাইদেউ এজনী আছে, তেওঁ গিৰিয়েকে ঢুকোৱাৰ কাৰণে ইয়াতে থাকে। তেওঁ চিলাই এটা দোকান দি উপাৰ্জন কৰি ঘৰখন চলাই আছিলে। পঢ়াত বহুত চোকা ছোৱালীজনী, কিন্তু আজি ডিফেন্সৰ চাকৰি কৰিব লগা হয়। তাৰ কাৰণে মই দুখিত, কাৰণ তেওঁ এটা ঘৰখন যদি ভাল থাকিলে, আৰ্থিক অৱস্থা যদি থাকিলে হয়, তেওঁ কিন্তু বহুত ডাঙৰ এটা চাকৰি কৰিব পাৰিলে হয়, বা বহুত ডাঙৰ কলেজত এডমিশ্যন কৰিব পাৰিলে। সেইখিনিয়ে মা দেউতাকে দিব পৰা নাই, আমিও দিব পৰা নাই আৰ্থিক সমস্যাৰ বাবে। সেইখিনিয়ে ক'ম আৰু। কেনেধৰণৰ আপুনি যথেষ্ট সহায় কৰা বুলি কৈছে তুমি ছোৱালীক? যিমানখিনি পাৰিছোঁ সহায় কৰিছোঁ, গালিও পাৰিছোঁ, যে কাৰণ ল'ৰা নাই যদি আমিতো বহুত দূৰত থাকোঁ। মই তেওঁৰ বাইদেউক মই বিয়া পাতি নিয়া বহুত দূৰত থাকোঁ। মই সেইকাৰণে গালি পাৰি আছিলোঁ যে যাতে ল'ৰা নিচিনা কাম কৰি দেখাওক। এজন ছোৱালী হৈ পেলাই আধৰুৱা হৈ থাকিব নালাগে, ল'ৰা নিচিনা কাম কৰি দেখাওক, সেইটোৱে কৈ গালি পাৰিছিলোঁ। তেওঁলোকে মোৰ কথা শুনি আজি পঢ়া শুনা কৰি এই চাকৰিটো লাভ কৰিলে, তাৰ কাৰণে ধন্যবাদ থাকিল।